নমস্কাৰ বন্ধুসকল, ভিডিঅ'টো চাবলৈ আৰম্ভ কৰাৰ বাবে ধন্যবাদ। আমি জীৱনত বহু কথাই মনত ৰখা দৰকাৰ। তাৰে মাজৰ পৰাই মই আজি আপোনালোকক মাত্ৰ 11টা কথা ক'ম। আমি বহুতো সময় অবাবতে খৰচ কৰোঁ। আজি আপুনি অকণমান সময় উলিয়াই সেই 11টা কথা এবাৰ শুনক। মোৰ দৃঢ় বিশ্বাস, সেই 11টা কথা যদি আপুনি জীৱনত মানি চলিব পাৰে, আপুনিও এদিন সফল আৰু সুখী মানুহ হ'ব পাৰিব। সেই 11টা কথা জানিবলৈ আপুনি কিন্তু ভিডিঅ'টো শেষলৈ চাব লাগিব। 1 নম্বৰ, বদ অভ্যাস। বদ অভ্যাস প্ৰথমতে মাজে মাজে আহে, তাৰ পাছত কিছুদিনৰ কাৰণে আমাৰ ঘৰৰ আলহী হৈ আহে, তাৰ পাছত কিন্তু ঘৰৰ মালিক হৈ বহে আৰু তেতিয়াই আমাৰ জীৱনলৈ অন্ধকাৰ নামি আহে। সেইবাবে বদ অভ্যাসৰ সম্পৰ্কে আমি সদায় সচেতন হোৱাৰ প্ৰয়োজন। 2 নম্বৰ, ভয় কৰিব নালাগে। যিটো সত্য আৰু ন্যায্য বুলি ভাৱ হয়, সেইটো কৰিবলৈ কেতিয়াবাও ভয় কৰিব নালাগে। ভয়ক ভয় নকৰিলে দেখা যায় যে কঠিন কামকো অনায়াসে কৰিব পৰা যায়। 3 নম্বৰ, ভাৱনা অনুসৰি মানুহ। মানুহে যেনেদৰে চিন্তা কৰে তেনেকুৱাই হয়। সেয়ে মানুহ নিজস্ব চিন্তা ভাৱনাৰ ফল। নিজকে অপদাৰ্থ বুলি ভাবিলে ভাবোতে ভাবোতে সঁচাকৈয়ে অপদাৰ্থ হৈ পৰিব। যদি কামৰ মানুহ বুলি ভবা যায়, তেন্তে এদিন সঁচাকৈয়ে কামৰ মানুহত পৰিণত হ'ব। 4 নম্বৰ, বিচাৰিব লাগিব। কিবা পাবলৈ হ'লে তাক বিচাৰিব লাগিব। বন্ধ দুৱাৰ খুলিবলৈ হ'লে দুৱাৰত আঘাত কৰিব লাগিব। হাত খাবতি বহি থাকিলে একো পোৱা নাযায়। কষ্ট কৰিব লাগিব, পৰিশ্ৰম কৰিব লাগিব, ইচ্ছা প্ৰকাশ কৰিব লাগিব। কোনেও আহি মুখত ভাত তুলি নিদিয়ে। পশুৰাজ সিংহইও আহাৰ সংগ্ৰহ কৰিব লাগে। 5 নম্বৰ, নোৱাৰি। একমাত্ৰ মূৰ্খইহে নোৱাৰো শব্দটো ব্যৱহাৰ কৰে। বিজ্ঞসকলে সদায় পাৰিম বুলিয়ে কয়। 6 নম্বৰ, সমস্যা। সমস্যা মানেই গুৰুতৰ। সহজ হ'লে সেইটো আৰু সমস্যাই নহয়। প্ৰত্যেকটো সমস্যাৰে সমাধান আছে। একোছা চাবিৰ বেছিভাগ চাবিয়েই তলাটোত খাপ নাখালে বুলিয়েই ভাঙি পৰিব নালাগে। হয়তো শেষ চাবি পাতে সেই তলাটোৰ চাবি, আৰু শেষ পৰ্যন্ত চাবিৰে তলা খুলিব নোৱাৰিলে তলা ভাঙিও ঘৰত সোমাব পাৰি। 7 নম্বৰ, উৎসুকতা। প্ৰত্যেকটো সময়তে কিবা জনাৰ বাবে উৎসুক হৈ থাকিব লাগে। জ্ঞান কেতিয়াও নিজে নিজে নাহে। যিজনে বিচাৰে তেওঁৰ ওচৰলৈহে যায়। 8 নম্বৰ, দয়া কাক বোলে। শত্ৰুৰ প্ৰতি দয়া দেখুৱাব পৰাটোৱে প্ৰকৃত দয়া। শত্ৰুক হাতত পায়ো ক্ষমা কৰি দিব পৰাটোৱেই মহত্ব। মহৎ লোকৰ কেতিয়াও কোনো ক্ষতি নহয়। 9 নম্বৰ, শুনা আৰু কোৱা। বুদ্ধিমানসকলে শুনে বেছি, কয় কম। য'ত প্ৰয়োজন নাই তাত কথা ক'বলৈ নাযায়, আৰু য'ত প্ৰয়োজন তাত বাধা থাকিলেও নিজৰ মত ব্যক্ত কৰিবই। 10 নম্বৰ, ধৈৰ্য ধৰিব লাগিব। সফলতা একেদিনে পোৱা নাযায়। ধৈৰ্য ধৰিব লাগিব, লাহে লাহে আগবাঢ়িব লাগিব। যিমানেই স্পীডত গাড়ী চলোৱা নাযাওক কিয়, আগত আৰু গাড়ী থাকিবই। পাহৰি যোৱা উচিত নহয় যে তেওঁলোকে যাত্ৰা আগতে আৰম্ভ কৰিছে। আৰু 11 নম্বৰ হৈছে নীৰৱতা। আমি বহু সময়ত নীৰৱ হৈ ৰোৱাটোৱেই প্ৰয়োজন। প্ৰতিবাদ বা হুলস্থুল কৰি আনৰ হুলস্থুল কমাব নোৱাৰি। নীৰৱতাৰেহে গণ্ডগোল কমাব পাৰি। বিপদৰ সময়ত মনে মনে থকাই ভাল। আনে আপোনাৰ সম্পৰ্কে কিবা বেয়া কথা কোৱা শুনিলে নীৰৱ হৈ ৰোৱাৰ প্ৰয়োজন। কাৰণ প্ৰতিবাদ কৰি এনেকুৱা বেয়া কাম বন্ধ কৰিব নোৱাৰি। বন্ধুসকল, এয়াই আছিল সেই 11টা কথা। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে এবাৰ লাইক কৰি দিব। যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ।